Hi guys. So আজি আমি গৈ আছো পাছিঘাটলৈ তাত অলপ মানে ফুৰিবলৈ যাম আৰু বৰষুণটো দিছে কিন্তু উপায়টো নাই গোটেইখিনি কাম কৰি মেলি এতিয়া ভাবিছোঁ এইটো উইকেণ্ড পাছিঘাটত ফুৰিবলৈ যাম ঠিক আছে এতিয়া ফাৰ্ষ্ট যাব লাগিব ব্লকলৈ ব্লকত আছে বাছ ধৰি কিনে যাব লাগিব তিনিচুকীয়া তাৰপিছত তিনিচুকীয়াৰ পৰা আছে বাছ যোনটো বগীবিল ডিব্ৰুগড় হৈ কিনে এই পাছিঘাট যাব মইতো গৈ আছোঁ কিন্তু মা অকল থাকিব লাগিব চিকুৰ লগত ঠিক আছে চিকু থাকিবা দেই মাৰ লগত মই গৈ থাকোঁ টাটা গৈ থাকোঁ দেই বাছটো আহি গ'ল এই বাছতে যাম আৰু এতিয়া তিনিচুকীয়া বহুত ৰাফ বাছটো বহুত স্পীডত চলাইছে তো ফাইনেলি এতিয়া আমি ডিগবৈ পামগৈ আৰু বাছত গৈ আছোঁ অলমষ্ট লাইক 2 years পিছত মানে বাছত উঠিছোঁ এণ্ড ভাল লাগিছে বাছটো অলপ খালী আছে আগপিনে মানুহ আছে এতিয়া যাম মানে APST লৈকে তাত ইমান নইজ আহিছে ন তো ভালকৈ চাউণ্ডটো আহিব নাই সেইটোৱে মোৰ ডাউট হৈছে ঠিক আছে ৱাকিং কৰি যাব লাগিব আৰু এইটো যোনটো হ'ল APSTৰ টিকেট কাউণ্টাৰ এণ্ড সেইটো হ'ল মোৰ বাছ আপোনাৰ জোতাটো লগাই পিনি মোৰ জোতা লৈ ইমান ইনচাল্ট কৰি আছা সেইটো কাৰণে থাইলেণ্ডৰ পৰা মঙা হয় কাৰণে কি কথা কৈ আছে কোনটো জেগাত থাইলেণ্ড লিখা আছে মই বৰ্মা লিখা মই এতিয়া মই দেখুৱাই দিম খুলি পিনি মই দেখুৱাই দিম আপোনাৰ দেখুৱা কোন জেগাত লিখা আছে তিনিচুকীয়াৰ যোনটো ASTC কাউণ্টাৰ বাছ ষ্টপেজ আছে মানে এইটো ফ্ৰণ্টত আছে ASTC আৰু বেকত আছে APST তো এইটো হ'ল মোৰ বাছ আৰু আমি যাম এতিয়া পাছিঘাট हमारे भी रोह से कमाता है তো যোনবিলাক মানে বস্তুবিলাক আছে সেইবিলাক লৈ যায় পাছিঘাটৰ মানুহবিলাকে এনেকুৱা বাছত লৈ যায় পিছফালে লিখি পাইছে ওপৰত বস্তু আছে তলতো বস্তু আছে গুডছখিনি কেৰি কৰি লৈ যায় এনেও অৰুণাচলত মানে পপুলেশ্যনটো অলপ কম আছে চ' ইমানকৈ ভিৰ ভাড়ো নহয় তো একচুৱেলি বাছত যোৱাৰ আগতে মানে এটা টিকেট কাউণ্টাৰৰ পৰা যোনটো দেখাইছোঁ টিকেট কাউণ্টাৰ তাত মানে টিকেট লৈ ল'ব লাগে মোৰ পৰা লৈছে 250 rupees আৰু তিনিচুকীয়াৰ যোনটো APST কাউণ্ট মানে জেগাটো আছে য'ৰ পৰা বাছটোৰে ইয়াতে আহি মানে পাছিঘাট যাব পাৰিব মানে 250 rupees একদম মানে মজাকৈ ৰিলেক্স হয় মই আজি উইণ্ড' ছিটো পাই গ'লোঁ একদম মজাকৈ হাৱা খাই গৈ থাকিম আৰু এইটো হ'ল মোৰ বাছ মোৰ এই থৈ গুচি গ'ল নিজৰ ষ্টেচনত এণ্ড মই পাই গ'লোঁ মোৰ ষ্টেচনত যোনটো হ'ল পাছিঘাট তো ফাইনেলি পাছিঘাটটো পাই গ'লোঁ আৰু মানে যোনটো বাছটো আছে একদম মানে হাৱা খাই আহি গ'লোঁ আৰু আজি থাকিম মমাং গেষ্ট হাউচত
আৰু তাৰ তলতো মানে ন এটা বঢ়িয়া ইনষ্টিটিউট এটা আছে। সেই ইনষ্টিটিউটৰ কথা আজি কথা নাপাতো, বিকজ আজিৰ ব্লগটোতো ইয়াতে শেষ কৰি দিছোঁ। আৰু ইনষ্টিটিউটত বহুত কিবাকিবি হয়, বহুত মানে আছে আৰু সেইখিনি কথা নেক্সট ব্লগত ক'ম, যোনটো হ'ব কালি। চিয়াৰ্ছ, বাই।